নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ আজি অন্য এটি নতুন ভিডিঅ'লৈ। ইয়াৰ আগৰটো ভিডিঅ'ত আমি চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনৰ পাঠ ৫ গোটা আকৃতিৰ দৃশ্যায়ন এই পাঠটোৰ পেজ নম্বৰ ৭৯ এইখিনিলৈকে আমি কি সমাধান কৰিছিলোঁ। আজি আমি ইয়াৰ পিছত যিখিনি প্ৰশ্ন দি আছে এইখিনি আমি সমাধান কৰিবলৈ যত্ন কৰিম। তো মোৰ ভিডিঅ'বোৰ যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ পিছত কি দিয়া আছে, সজাও আহা। জয়া আৰু মৃণালে তেওঁলোকৰ চৰাঘৰত থকা ৰেকখনত পুতলা, ফুলদানি, শৰাই আদি থ'বলৈ ল'লে। জয়াই মৃণালক ক'লে যে ৰেকখনৰ পথালিকৈ থকা খলপসমূহে একো একোটা শাৰী আৰু থিয়কৈ থকা খলপসমূহে একো একোটা স্তম্ভ বুজায়। তাৰমানে এই যে খলপবোৰ আছে এই খলপবোৰ এইবোৰ পথালিকৈ আছে আৰু এইবোৰ থিয় হৈ আছে। তো এই পথালিকৈ থকা খলপসমূহে কি বুজায়, একো একোটা শাৰী বুজায়, আৰু এই থিয় হৈ থকা খলপসমূহে কি বুজায়, একো একোটা স্তম্ভ বুজায়। জয়াই কি ক'লে, তুমি ৰেকখনৰ বাওঁফালৰ ওপৰৰ প্ৰথম খলপটোত এই পুতলাটো থ'ব পাৰিবানে? জয়াই কি ক'লে যে তুমি বাওঁফাল এইটো বাওঁফালৰ ওপৰৰ প্ৰথম খলপ, তাৰমানে এইটো খলপ হ'ব, এইটো খলপত তুমি পুতলাটো থ'ব পাৰিবানে? তাৰপিছত মৃণালে কি ক'লে, পাৰিম পুতলাটো প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত থ'ব লাগিব। এইটো প্ৰথম শাৰী আৰু এইটো প্ৰথম স্তম্ভ, তাৰমানে ইয়াত থ'ব লাগিব। প্ৰথম স্তম্ভৰ প্ৰথম শাৰী এইটো হ'ব, গতিকে ইয়াত থ'ব লাগিব। এইটো কোনে ক'লে, মৃণালে। এতিয়া এইবোৰ আমাক শাৰী আৰু স্তম্ভবোৰ ভাঙি ভাঙি দেখুৱাইছে। এইটো প্ৰথম শাৰী, দ্বিতীয় শাৰী, তৃতীয় শাৰী, চতুৰ্থ শাৰী আৰু পঞ্চম শাৰী। এইটো প্ৰথম স্তম্ভ, দ্বিতীয় স্তম্ভ, তৃতীয় স্তম্ভ আৰু চতুৰ্থ স্তম্ভ। এতিয়া কি কৈছে, চিন্তা কৰি লিখোঁ আহা। প্ৰথমটো দি আছে যে ফুলদানিটো যদি সোঁফালে ওপৰৰ শেষৰ খলপটোত থোৱা হয়, সোঁফালে ওপৰৰ একদম শেষৰ খলপটোত যদি থোৱা হয় তেন্তে ই ডেছ শাৰী ডেছ স্তম্ভত থাকিব। কি কৈছে, এইটো হৈছে আমাৰ কি, আমাক কৈছে যে সোঁফালে মানে এইটো সোঁফাল, আমাৰ সোঁফালে ওপৰৰ একদম ওপৰৰ আৰু শেষৰ, সোঁফাল এইটো, একদম ওপৰৰ এইটো আৰু শেষৰ হৈছে এইটো। গতিকে ফুলদানিটো যদি ওপৰৰ শেষৰ খলপটোত থোৱা হয় তেনেহ'লে ই কোনটো শাৰীত পৰিব, প্ৰথম শাৰীত পৰিব আৰু স্তম্ভ হ'ব আমাৰ 1 2 3 4। বা ইয়াত যদি আমি চাওঁ, ইয়াত একদম সুন্দৰকৈ দেখুৱাই দিয়া আছে। এইটো হৈছে ওপৰৰ মানে এইটো শাৰী প্ৰথম শাৰী, সোঁফালে মানে এইটো সোঁফাল আৰু কি কৈছে যে শেষৰ খলপ মানে এইটো হৈছে শেষৰ খলপ। তেনেহ'লে প্ৰথমটো শাৰী আৰু আমাৰ কি হ'ব, চতুৰ্থ স্তম্ভ হ'ব। তেনেহ'লে ইয়াত কি হ'ব, আমাৰ প্ৰথম শাৰী আৰু ইয়াত হ'ব চতুৰ্থ স্তম্ভ। শৰাইখন যদি বাওঁফালে তলৰ চুকটোত থোৱা হয়, বাওঁফালে একদম তলৰ চুক, এইটো হৈছে আমাৰ কি বাওঁফাল, সোঁফাল এইটো বাওঁফাল একদম তলত চুক মানে এই কোনটো হ'ব, ইয়াত হ'ব। তেনেহ'লে কি হ'ব, এইটো শাৰী হ'ব 1 2 3 4 5 মানে 5 নম্বৰ শাৰী, পঞ্চম শাৰী আৰু স্তম্ভ হ'ব প্ৰথমটো স্তম্ভ। তেনেহ'লে ই কোন শাৰীত পৰিব, পঞ্চম শাৰী আৰু স্তম্ভ হ'ব আমাৰ কি প্ৰথম স্তম্ভ। ৰেকখনত মুঠ কিমানটা শাৰী আৰু কিমানটা স্তম্ভ আছে? শাৰী কিমানটা আছে, আমাৰ 5টা শাৰী আছে, 1 2 3 4 5 আৰু স্তম্ভ আছে 1 2 3 4, 5টা শাৰী আৰু 4টা স্তম্ভ আছে। তেনেহ'লে ৰেকখনত মুঠ কিমানটা খলপ হ'ব, এইফালে আছে আমাৰ 4টা আৰু এইফালে আছে আমাৰ 5টা।
আৰু এইফালে মানে স্তম্ভ হৈছে আমাৰ 4টা আৰু শাৰী হৈছে আমাৰ 5টা, গতিকে 4 5 গুণ কিমান হ'ব 20, তাৰমানে 20টা কি হ'ব খলপ থাকিব আমাৰ। তাৰপিছত কি কৈছে, প্ৰাতঃসভাত এদিন আজি শনিবাৰ অনন্যাই বান্ধৱী কুকিৰ সৈতে হাঁহি মনেৰে বিদ্যালয়লৈ গৈছে, কিয়নো আজি শনিবৰীয়া চৰা আছে। শনিবাৰে স্কুলত খেল ধেমালি হয়, কুইজ হয়, বিভিন্ন ধৰণৰ আনন্দমূলক কিছুমান এক্টিভিটিছ হয় বা নাচ গান বহুত কিবা কিবি হয়। তো উপকূল আৰু ফাহনাজৰ সৈতে প্ৰাতঃসভা পৰিচালনা কৰিবলৈ প্ৰধান শিক্ষক মহোদয়ে অনন্যাক মাতিছে। তাই প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভত থিয় হৈছে। এইবোৰ হৈছে আমাৰ শাৰী আৰু এইবোৰ হৈছে আমাৰ স্তম্ভ। এতিয়া প্ৰথম শাৰী এইটো আৰু দ্বিতীয় স্তম্ভ 1 নম্বৰ 2 নম্বৰ, এইটো হৈছে আমাৰ দ্বিতীয় স্তম্ভ। প্ৰথম শাৰী দ্বিতীয় স্তম্ভ এইটো আৰু প্ৰথম শাৰী এইটো, গতিকে ইয়াত আমাৰ কোন থিয় হৈ আছে, অনন্যা। অনন্যা থিয় হোৱা স্থানত আমাক কি ট্ৰিটমাৰ্ক দিবলৈ গৈছে, শুদ্ধ চিন দিবলৈ গৈছে। তেনেহ'লে কি হ'ব, অনন্যা হ'ব আমাৰ এইজনী হ'ব অনন্যা। যদি কুকি অনন্যাৰ ঠিক পিছফালে থিয় হৈ থাকে, কুকি নামৰ এজনী ছোৱালী যদি পিছফালে থিয় হৈ থাকে কাৰ, অনন্যাৰ, তেন্তে তেওঁৰ স্থান কি হ'ব। এতিয়া এইজনী অনন্যা, ইয়াৰ পিছফালে যদি কুকি থিয় হৈ থাকে, এইজনী যদি কুকি হয়, তেনেহ'লে ইয়াৰ স্থান কি হ'ব, শাৰী হ'ব আমাৰ দ্বিতীয় শাৰী আৰু স্তম্ভ দ্বিতীয়, মানে দ্বিতীয় শাৰী আৰু দ্বিতীয় স্তম্ভ। কোনটো স্থান খালী হৈ আছে, ইয়াত কোনটো স্থান খালী হৈ আছে, এই জেগাটো খালী হৈ আছে নহয় জানো। তেনেহ'লে কি হ'ব, 1 2 3 3 নম্বৰ শাৰী মানে তৃতীয় শাৰী দ্বিতীয় স্তম্ভ এইটো থিয় হৈ আছে। তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভটো কি হৈ আছে, আমাৰ খালী হৈ আছে। ঐক্য সাজ নিপিন্ধা ছাত্ৰজন বিচাৰি উলিওৱা আৰু তেওঁৰ স্থান নিৰ্ণয় কৰা। ঐক্য সাজ মানে ইউনিফৰ্ম, একে সাজ। এতিয়া ইয়াত চবৰে তোমালোকে ইয়াত দেখিবলৈ পাইছানে নাই, নিজৰ কিতাপত চাব পাৰিবা দেখিলে। ইয়াত কি আছে, চবৰে শ্বাৰ্টৰ ৰংখিনি একে আছে, কিন্তু এই শ্বাৰ্টটো এই ল'ৰাটোক চোৱা, এই ল'ৰাটোৰ শ্বাৰ্টটো কি বগা বগা দেখুৱাই আছে ইয়াত, এইটো অলপ বেলেগ দেখা গৈছে ইয়াত। তেনেহ'লে কি হ'ব, এই ল'ৰাটোৰ কি ঐক্য সাজ পিন্ধা নাই এই ছাত্ৰজন, গতিকে ইয়াৰ স্থানটো কি হ'ব, তেওঁৰ স্থান হ'ব দ্বিতীয় শাৰী আৰু স্তম্ভ হ'ব 1 2 3 4 5, পঞ্চম স্তম্ভ কিন্তু কি হ'ব, দ্বিতীয় শাৰী পঞ্চম স্তম্ভ। তাৰপিছত কি হৈছে, তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত থকা শিক্ষাৰ্থীগৰাকীৰ স্থানত শুদ্ধ চিন দিবলৈ গৈছে। তৃতীয় শাৰী 1 2 3 তৃতীয় শাৰী আৰু পঞ্চম স্তম্ভ 1 2 3 4 5, গতিকে এইজনী হ'ব ইয়াত শুদ্ধ চিন দিবলৈ কৈছে। তাৰপিছত ক্ৰিয়াকলাপ দিয়া আছে যে অভিভাৱক সন্মিলনীৰ বাবে প্ৰধান শিক্ষকে কোঠালি এটাত শিক্ষাৰ্থীসকলৰ চকীবোৰ সজাবলৈ ক'লে। শিক্ষাৰ্থীসকলে যিবোৰ চকীত বহে সেই চকীবোৰ সজাবলৈ ক'লে, কিয়, কাৰণ অভিভাৱক সন্মিলনী আছে। তেওঁলোকে চকীবোৰ তলত দিয়া ধৰণে সজালে, এই তলত দিয়া ধৰণে চকীবোৰ সজালে, ঠিক আছে। এতিয়া প্ৰতিটো শাৰীত কেইখন চকী আছে, প্ৰতিটো শাৰীত কেইখন আছে, 1 2 3 4 5 6, কিমানকৈ 6খনকৈ চকী আছে। প্ৰতিটো স্তম্ভত কেইখন চকী আছে, স্তম্ভ এইবোৰ 1 2 3 তিনিখনকৈ চকী আছে। তাৰপিছত কি কৈছে যে মুঠ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা। শাৰী কেইটা আছে, প্ৰথমে এটা শাৰী, তাৰপিছত এটা শাৰী আৰু তাৰপিছতে এটা শাৰী, মানে 3টা শাৰী আছে, গতিকে শাৰী হ'ব আমাৰ 3টা আৰু স্তম্ভ হ'ব 1 2 3 4 5 6, 6টা স্তম্ভ হ'ব। জয়াৰ দেউতাকে বহা তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভত থকা চকীখনত শুদ্ধ চিন দিবলৈ গৈছে। জয়াৰ দেউতাকে কোনখন চকীত বহিছে, তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ, মানে স্তম্ভ দ্বিতীয় এইটো, তৃতীয় শাৰী 1 2 3 3 নম্বৰ শাৰী হৈছে এইটো আৰু দ্বিতীয় 1 2 2 নম্বৰ স্তম্ভ হৈছে এইটো, গতিকে জয়াৰ দেউতাকে বহা চকীখন এইখন আমাৰ। চাহিলৰ মাকে জয়াৰ দেউতাকৰ ঠিক আগৰ চকীখনত বহিলে তেওঁৰ স্থান কি হ'ব। চাহিলৰ মাকে যদি জয়াৰ দেউতাকৰ আগৰ চকীত বহে তেনেহ'লে কি হ'ব,
আমাৰ স্তম্ভ হ'ব দ্বিতীয় আৰু শাৰীও হ'ব আমাৰ দ্বিতীয়, গতিকে দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভত বহিব। জয়াৰ দেউতাকৰ বাওঁহাতে খালী হৈ থকা চকীখন ডেছ শাৰীৰ ডেছ স্তম্ভত আছে। জয়াৰ দেউতা ইয়াত বহিছে, গতিকে ইয়াৰ বাওঁহাত মানে এইটো বাওঁহাতে থকা চকীখন কোন শাৰীত আছে? তৃতীয় শাৰীত আছে। 1 2 3 তৃতীয় শাৰীত আছে আৰু স্তম্ভ হৈছে আমাৰ কি? প্ৰথম স্তম্ভ, প্ৰথম স্তম্ভত আছে। নেক্সট পেজত কি দিয়া আছে? শিক্ষামূলক ভ্ৰমণৰ আয়োজন। ৰংপিহঁতৰ বিদ্যালয়ৰ 4ৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে শিক্ষকৰ সৈতে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ যোৱাৰ আয়োজন কৰিছে। ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ উদ্দেশ্যে ৰংপি আৰু কেইগৰাকীমান শিক্ষাৰ্থীয়ে ৰফিকুল ছাৰ আৰু অঞ্জনা বাইদেউৰ সৈতে ওচৰৰে বজাৰখনলৈ গ'ল। এতিয়া ইয়াত এখন চাৰ্ট দিয়া আছে, এইখন মেপ দিয়া আছে। ধৰিব গ'লে ইয়াত কি আছে? পূব পশ্চিম উত্তৰ দক্ষিণ দিয়া আছে। এইখন হৈছে আমাৰ কি? ৰাস্তা। এইখন মুখ্য প্ৰৱেশদ্বাৰ, শাক পাচলিৰ বজাৰ। এইখন হৈছে এখন বজাৰৰ ছবি, ঠিক আছে। এই বজাৰখনত ক'ত কি আছে চোৱা। এইখন বজাৰখনত প্ৰৱেশদ্বাৰ, ইয়াত ফল মূলৰ দোকান, পূজাৰ সামগ্ৰীৰ দোকান, শাক পাচলিৰ বজাৰ, মিঠাইৰ দোকান, গাখীৰৰ দোকান, তারপরে দুচকীয়া বাহন ৰখা ঠাই, এইটো এটা ATM, চাৰিচকীয়া বাহন ৰখা ঠাই, কাৰ্যালয়, কাপোৰৰ দোকান, দৰ্জিৰ দোকান, গেলামালৰ দোকান, ফাৰ্মাচী, চাহৰ দোকান, কিতাপৰ দোকান। এইখন এখন বজাৰ। এতিয়া ওপৰৰ নক্সাখনলৈ লক্ষ্য কৰি তেওঁলোকে বজাৰখনৰ কোন কোন পথেৰে গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিলে কোৱা। তো এইখন এখন বজাৰৰ নক্সা আৰু এই বজাৰখনত কোন কোন পথেৰে গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিলে ইয়াত আমাক ক'বলৈ কৈছে। ৰংপিহঁতে বজাৰৰ মুখ্য প্ৰৱেশদ্বাৰেদি সোমাই কোন দিশেৰে গ'লে ফল মূলৰ দোকান পাব। এইখন মুখ্য প্ৰৱেশদ্বাৰ। এতিয়া এইফালে যদি সোমাই আমাক কি ফল মূলৰ দোকান যদি পায়, ফল মূলৰ দোকান এইখন, গতিকে ফল মূলৰ দোকান পাবলৈ গ'লে কি কোন দিশেৰে যাব লাগিব? এইটো আমাৰ কি পূব দিশ, পশ্চিম দিশ, উত্তৰ আৰু দক্ষিণ দিশ। গতিকে এইটো আছে পশ্চিম, মানে পশ্চিম দিশেৰে যদি যায় তেনেহ'লে কি হ'ব? ফল মূলৰ দোকানখন পাব। তেনেহ'লে এইটো কি হ'ব? প্ৰথমটোৰ উত্তৰ হ'ব পশ্চিম দিশ। মই লিখি দিয়া নাই, কৈ দিছোঁ, তোমালোকে লিখি ল'বা। মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি আলোচনা কৰা। এইখন গাখীৰৰ দোকান। এতিয়া আমাক প্ৰশ্নত কৈছে যে মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি আলোচনা কৰিবলৈ কৈছে। গাখীৰৰ দোকান এইখন। এতিয়া যদি আমি এইটো ৰাস্তাৰে যাওঁ, তথাপি আমি গাখীৰৰ দোকান পাম। এইফালেদি পূবফালেদি ৰাস্তাটোত যদি যাওঁ তথাপিও আমি গাখীৰৰ দোকান পাম, আৰু উত্তৰ ফালেৰে থকা ৰাস্তাটোৰে যদি যাওঁ তথাপিও আমি গাখীৰৰ দোকান পাম। গতিকে আমি 3টা পথেৰে গাখীৰৰ দোকান পামগৈ। তাৰপিছত কি কৈছে যে আটাইতকৈ চুটি পথটো বিচাৰি উলিয়াবলৈ কৈছে। আটাইতকৈ চুটি এইটো হ'ব। আমি যদি উত্তৰ ফালৰ ৰাস্তাটোৰে যাওঁ তেনেহ'লে আমি গাখীৰৰ দোকানটো সোনকালে পাম, ডাইৰেক্ট যদি যাওঁ। আৰু এইফালে গ'লে অলপ বেকা হ'ব লাগিব, এইফালে যাম, তাৰপিছত এইফালে যাম, আকৌ ঘূৰি ইয়াত আহিব লাগিব। এইফালেতো আৰু বেছি দূৰ হয়, গতিকে আমি উত্তৰ ফালৰ ৰাস্তাটোৰে যদি যাওঁ তেনেহ'লে আমি কি সোনকালে পাম। মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোনটো দিশেৰে গ'লে গেলামালৰ দোকান সোনকালে পোৱা যাব। গেলামালৰ দোকান কোনখন? গেলামালৰ দোকান হৈছে আমাৰ এইখন। গতিকে মুখ্য প্ৰৱেশদ্বাৰৰ পৰা এইফালে গ'লেতো বহুত দূৰ হ'ব, পূবফালে গ'লে, পশ্চিম ফালে গ'লেও আমাৰ কি দূৰ হ'ব। যদি আমি ডাইৰেক্ট উত্তৰ ফালৰ ৰাস্তাটোৰে যাওঁ তেনেহ'লে আমাৰ কি আমি দোকানখন সোনকালে পাম, গেলামালৰ দোকানখন সোনকালে পাম। গতিকে এইটো কি হ'ব? উত্তৰটো হ'ব উত্তৰ ফালৰ পথটোৰে যদি যাওঁ। ATMৰ পৰা পূজাৰ সামগ্ৰীৰ দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটোত ডেছ চিন, এই চিনবোৰ দিবলৈ গৈছে। এইখন হৈছে আমাৰ ATM। ATMৰ পৰা আমাৰ কি পূজাৰ সামগ্ৰীৰ দোকানলৈ যাব কৈছে। ATMৰ পৰা পূজাৰ সামগ্ৰীৰ দোকান যদি আমি যাওঁ তেনেহ'লে আটাইতকৈ চুটি এইটো হৈছে আমাৰ ATM, আৰু
পূজাৰ সামগ্ৰীৰ দোকান হৈছে এইটো। গতিকে আমি যদি সোনকালে আটাইতকৈ চুটি পথ হ'ব আমাৰ কি ইয়াৰ পৰা আমাক এই চিন দিবলৈ কৈছে। ঠিক আছে। তাৰপিছত কি কৈছে যে মিঠাইৰ দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটোত হালধীয়া ৰং কৰিবলৈ কৈছে। এতিয়া মিঠাইৰ দোকান কোনটো? মিঠাইৰ দোকান হৈছে এইখন। মিঠাইৰ দোকানৰ পৰা আমাৰ কি কাপোৰৰ দোকান। কাপোৰৰ দোকান হৈছে এইটো। গতিকে আমি আটাইতকৈ চুটি পথ কোনটো হ'ব? আমি যদি দক্ষিণ ফালৰ ৰাস্তাটোৰে যাওঁ তেনেহ'লে আমাৰ চুটি পথ হ'ব। কোনটো হ'ব? দক্ষিণ ফালৰ। গতিকে এইটো ৰাস্তাত আমাক কি হালধীয়া ৰং কৰিবলৈ কৈছে। এইটো ৰাস্তাত হালধীয়া ৰং কৰিব। শাক পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকানখন কোন দিশত? শাক পাচলিৰ বজাৰ কোনখন? এইখন হৈছে শাক পাচলিৰ বজাৰ আৰু এইখন হৈছে কি আমাৰ কিতাপৰ দোকান। গতিকে শাক পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকান কোনটো দিশত আছে? আমাৰ পূব দিশত আছে, হয়নে নহয়? এইটো হ'ব উত্তৰটো হ'ব আমাৰ পূব দিশত। চাৰিচকীয়া বাহন ৰখা স্থানৰ পৰা চাহৰ দোকানখন কোন দিশত? চাৰিচকীয়া বাহনৰ স্থান এইখন আৰু চাহৰ দোকান হৈছে আমাৰ এইখন। গতিকে কোন দিশত হ'ব? এইটো হ'ব আমাৰ পশ্চিম দিশত। ঠিক আছে। তো এইটো পাঠ ইমানতেই সমাপ্ত হ'ল। ইয়াত দুটা প্ৰকল্প দি আছে যে তোমালোকৰ বিদ্যালয়ৰ বিভিন্ন স্থান আৰু যেনে মুখ্য প্ৰৱেশদ্বাৰ, শ্ৰেণীকোঠা, কাৰ্যালয়, ৰান্ধনীঘৰ, পাচলি বাগিচা, খেলপথাৰ, প্ৰস্ৰাৱগাৰ আদি দেখুৱাই এখন নক্সা প্ৰস্তুত কৰিবলৈ গৈছে। আৰু 2 নম্বৰ প্ৰকল্পত 3টা শাৰী আৰু 5টা স্তম্ভ থকা এখন তালিকা সাজিবলৈ গৈছে। ইয়াত তালিকাখনৰ প্ৰথম শাৰীৰ স্তম্ভত তৰা এটা আঁকিবলৈ গৈছে। প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত, দ্বিতীয় শাৰীৰ তৃতীয় স্তম্ভত বৃত্ত এটা আঁকিবলৈ কৈছে। তৃতীয় শাৰীৰ তৃতীয় স্তম্ভত ত্ৰিভুজ এটা আঁকিবলৈ কৈছে আৰু তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত আয়ত এটা আঁকিবলৈ কৈছে। তোমালোকে এইটো ঘৰত নিজে নিজে কৰিবলৈ যত্ন কৰিবা। তো এইটো পাঠ ইমানতে সমাপ্ত হ'ল। লগ পাম পিছৰটো ভিডিঅ'ত। থেংক ইউ।